মানুহৰ হিংসা প্ৰাইম লেভেল পাই যায় ন, মানুহে মানুহক মানে মাৰিবলৈও ভয় নকৰে। আমি ধুনীয়াকৈ সৰু ঘৰত আছোঁ, ধুনীয়াকৈ আছোঁ বুলি ভাবিছিলোঁ। কাৰোবাৰ যে আমাৰ ঘৰতো চকু লাগিব বুলি মই ভবা নাছিলোঁ আকৌ। এইবোৰ গছ চছ গোটেই চব জ্বলি শেষ হৈ গ'ল আকৌ। হেল্ল' গাইছ, মই সীমান্ত। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মানে মন চন ইমান ঠিক নহয়, তো হ'লেও ভিডিঅ' এটা বনাওঁ, আপোনালোকক দেখুৱাওঁ যে মানুহৰ হিংসাত কিমান ওপৰলৈকে যাব পাৰে। এইপিনে আমাৰ ঘৰটো এতিয়া উঠিছোঁহে অলপ আগত। কালি বহুত ডাঙৰ ঘটনা এটা হ'ল, তো আপোনালোকক দেখুৱাওঁ যে মানুহে হিংসাত মানুহক কিমান কৰিব পাৰে। আমিতো বাৰু কাৰো একো কোৱা নাই, কিন্তু খালি আমাৰ ইয়াত বহুত ডাঙৰ ঘটনা হৈ গ'ল। ব'লক ডাইৰেক্ট ঘটনা তালৈকে গৈ দেখুৱাই আহোঁগৈ। কোনোবাই জুই লগাই দিলে আহি পিনি মনে আমি মানে ওলাই গৈছোঁ তিনিআলি পিনে, কালি শিৱৰাত্ৰি ওলাই যাওঁতে ইয়াত কোনোবাই জুই লগাই দিলে। এইপিনে মানে আমাৰ লেট্ৰিনটো বনাই থকা হৈছে এতিয়া। মেইন কথাটো হ'ল যে ইয়াত খেৰৰ গঁৰাল এটা আছিলে দেই, দেখুৱাই দিছোঁ। এই যে কালি চব জ্বলা দেখিছে যে, তাৰপৰা এই কাঠবোৰ আছে এইপিনে, এইবোৰ চব আছে। কালি ইয়াত কোনোবাই জুই লগাই দিলে আহি পিনি মনে আমি মানে ওলাই গৈছোঁ তিনিআলি পিনে, কালি শিৱৰাত্ৰি ওলাই যাওঁতে ইয়াত কোনোবাই জুই লগাই দিলে। এই ৱালখনহে বচাইছে মানে, এই বহুত ডাঙৰকৈ জ্বলিছিলে। মই ক্লিপখিনি লগাই দিম বাৰু। হিংসাত মানুহে বহুত কিবা কিবি কৰি দিব পাৰে মানে। এইখিনি তাত জ্বলা মানে ডাঙৰ ৱালে আছিলে এটা, মানে বহুত ডাঙৰ ঘটনা কালি। এইবোৰ গছ চছ গোটেই চব জ্বলি শেষ হৈ গ'ল আকৌ। মানে এই ৱালখন নথকাহেঁতেন যে কালি আমাৰ গোটেই ঘৰ চৰ জ্বলি গ'লহেঁতেন মানে। ৱালটো মানে এখন নথকাহেঁতেন ডাইৰেক্ট আমাৰ ঘৰ পাই গ'লহেঁতেন, জ্বলি গ'লহেঁতেন। তাৰপৰা মই পৰীক্ষা দিয়া মোৰ লাগি গ'লহেঁতেন মানে বাৰুকৈ। এইবোৰ চব বঢ়ি বেয়া লাগিলেও মই কওঁ বোলো, কোনোবাই যদি মোক বেয়া পাই আছে ক'বাহি, এইবোৰ কাম নকৰিবা বোলো। এইবোৰ কালি বোলো গোটেই আমাৰ গাঁৱৰ মানুহখিনিক বহুত ধন্যবাদ জনাইছোঁ। তেওঁলোকে বহুত সহায় কৰিলে আকৌ। ইয়াৰ গোটেই পানী চানী সিঁচি মেলি নোহোৱা হৈছে মানে। আমাৰ মটৰটো অকণমান দিগদাৰ হৈ যায়, পানী পটককৈ নোলায়। আৰু গাঁৱৰ মানুহখিনি বহুত ধন্যবাদ জনাইছে, ঘৰৰ ওচৰৰ মানুহ চবকে। এইপিনে এতিয়া মা কিবা এটা ক'বা নেকি? মা কিনো ক'ব, বেয়া লাগিছে গোটেইখনৰ। কালি মানে বহুত ডাঙৰ ঘটনা কৰি দিলে। নকৰিব আকৌ নকৰিব, আমিনো কানো কি বেয়া কৰিছোঁ। কালি এতিয়া কোনে জ্বলাই দিলা, বহুত বেয়া কাম কৰি দিলা নহয় কালি। কালি আমাৰ কি হ'লহেঁতেন বাৰু, ঘৰত আমি মানুহ থকাহেঁতেন চফা হৈ গ'লহেঁতেন নহয়। এইবোৰ নকৰিবা আকৌ। এই লেট্ৰিনৰ ৱালখন মানে একদম পূৰা ৰাতি খৰখৰীয়া মাৰি গৈছিলে, ডাইৰেক্ট জুইখিনি আহি গৈছে আকৌ। নহ'লে এইখন নথকাহেঁতেন আমাৰ এইপিনে এতিয়া নেটবোৰ আছে না, নেটবোৰ লাগি গ'লহেঁতেন, ঘৰ লাগি গ'লহেঁতেন। বৰ প্লেন এটা বনাইছিলে, কি ক'বা। মানে যে একদম মানে হিংসা প্ৰাইম লেভেলত আছে মানে। কালি মানে গোটেই আমাৰ মানুহখিনি নথকাহেঁতেন যে বহুত ডাঙৰ কথা কৈ দিলে। হাঁহিও উঠিছে, কিখনো ক'বা। ঐ আমি ধুনীয়াকৈ সৰু ঘৰত আছোঁ, ধুনীয়াকৈ আছোঁ বুলি ভাবিছিলোঁ। কাৰোবাৰ যে আমাৰ ঘৰতো চকু লাগিব বুলি মই ভবা নাছিলোঁ আকৌ। ভগৱান, মুঠতে তোমালোকে ছাপোৰ্ট দি যাবা। আৰু এতিয়া কি কৰা যায় কমেণ্টত জনাবাচোন। গোটেই কালি বাৰু মই ক্লিপখিনি লৈ থৈছোঁ ৰেকৰ্ডিং কৰি, যাতে কিবা হ'লে দিব পাৰিম বাৰু। এতিয়া চবেই কিবা এটা আইডিয়া এটা দিবা, কি কৰিলে ভাল হ'ব, নে সেনেকৈ এৰি দিয়া ভাল হ'ব। আৰু চবেই জানাই যে মই ভিডিঅ' বনাওঁ, মানুহক হহাবলৈ চেষ্টা কৰোঁ। কাকোতো মই ভিডিঅ'ত কাকো বেয়াকৈও নকওঁ, একো নকওঁ। কি ক'বা ভগৱান। সদায় এতিয়া তোমালোকে কমেণ্ট কৰি জনাবা, কি কৰিলে ভাল হ'ব, কি কৰিলে বেয়া হ'ব। তো ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। কিনো বনাম আৰু, মন চনবোৰ ঠিক নহয়। মন ঠিক হ'লে পিছত ভিডিঅ' বনাম। বাই বাই।